Hello guys, মোৰ আজি ৰেচিপি হৈছে ভেদাইলতাৰ মাছৰ জোল। এয়া ভেদাইলতা মাছৰ জোল মই কেনেকৈ বনাও বলকচোন এবাৰ চাওঁগে। শল মাছখিনি ধুনীয়াকৈ কাটি কুটি এয়া নিমখ হালধি দি থৈছো। তাৰ পাছত মই মাছখিনি ধুনীয়াকৈ সানি পেলাই ফ্ৰাই কৰিম। তাৰ পাছত এফালে ৰেডি কৰি লৈছো ভেদাইলতা ধুনীয়াকৈ ধুই থৈছো। এইখিনি মই পিছি ল'ম। লগতে এফালে লৈছো পিয়াজ এটা, নহৰু এটা, কেইফুটামান জলকীয়া লৈ লৈছো আৰু মানে পিহিবৰ কাৰণে লৈ লৈছো অকণমান নিমখ। পিছি লৈছো। লগতে মই এতিয়া পিছি ল'ম পিয়াজখিনি। নহৰুখিনিও খুন্দি লৈছো মই এয়া। ভেদাইলতাখিনিত মই পানী অকণমান দি পেলাই চেকি ল'লোঁ। চেকি পেলাই সেইখিনি জাবৰখিনি পেলাই দিলোঁ। আৰু এইফালে এয়া পিঁয়াজ আৰু এইফালে নহৰু। পিঁয়াজ আৰু নহৰু মানে ভেদাইলতা কালাৰটো হৈ গ'ল। একেলগতে মই পটাখনত পিচি দিলোঁ যে সেইকাৰণে ভেদাইলতা কালাৰ আহি গৈছে। তেনেকৈ আগতে পিচি ল'লেও ল'ব পাৰে, তেতিয়া মানে নিজৰ কালাৰটো আছে আৰু। এতিয়া মই এইফালে কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হৈ গ'ল। মই ইয়াতে তেল দি দিওঁ মাছ ফ্ৰাই কৰিবৰ কাৰণে। তেল গৰম হৈ গ'ল। এতিয়া মই ইয়াতে এপিচ এপিচকৈ মাছ দি ফ্ৰাই কৰিম। মাছখিনি ফ্ৰাই হৈ আছে। মাছখিনি ফ্ৰাই হৈ থাকোঁতে আনফালে বিলাহী এটা পিহি ল'লোঁ। মাছখিনি ফ্ৰাই হৈ গ'ল। মাছখিনি মই এতিয়া ৰিমুভ কৰি লওঁ। এতিয়া মই ইয়াতে দি দিম পিঁয়াজখিনি আৰু নহৰুখিনি। পিঁয়াজখিনি অলপ ভাজ খোৱাৰ পাছত দি দিম বিলাহী। গোটেইখিনি মই এতিয়া অলপমান ভাজি ল'ম। ইয়াতে মই সোৱাদ অনুসৰি দি দিম নিমখ আৰু অকণমান দি দিম হালধি। এতিয়া এইখিনি ভাজ খোৱাৰ পাছত মই দি দিম ভেদাইলতাৰ জোলখিনি। এইখিনি মই এতিয়া অলপ ভালকৈ উতলিবলৈ দিম। মই ইয়াতে আৰু অলপমান পানী এড কৰি দিছোঁ। তাৰপাছত এইখিনি অকণমান উতলিবলৈ দিম। এয়া আঞ্জাখিনি ধুনীয়াকৈ উতলিলে মই ইয়াতে এতিয়া মাছ এড কৰি দিম। তাৰপাছতে ষ্টিমত দি অকণমান ঢাকি সিজিবলৈ দি দিম। এয়া মোৰ ভেদাইলতা মাছৰ জোল ৰেডি হৈ গ'ল। আপোনালোকে দেখিবলৈ পাইছে ভেদাইলতা মাছৰ জোল মোৰ ৰেডি হৈ গ'ল।
যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব আনসাৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই